মোৰ নাম প্ৰসেনজিৎ দাস, মোৰ দেউতাৰ নাম প্ৰভাত দাস। আমাৰ গাঁৱৰ গাঁওবুঢ়া বিবেক দাসে আমাৰ পৰা 1,90,000 মাটি নামজাৰি কৰি দিম বুলি পইচা লৈছিলে। 2 বিঘা মাটি 8 মাহ হৈ গ'ল, আজিলৈকে তেখেতে পইচা ঘূৰাই দিয়া নাই। 1,70,000 নগদ ধন আৰু 20,000 ফোনযোগে দিয়া হৈছিলে। আজি আমি উপায় নাপাই আমি চাৰ্কেল অফিচত এটা লেটাৰ দিলোঁ আৰু আমাৰ গাঁৱৰ নাগৰিজুলি থানা তাতে আপোনাৰ এজাহাৰ এটা দাখিল কৰিলোঁ 15 আগষ্টত। আজি 4 দিন হ'ল, তেখেতে আজি কোনো খয় খবৰ লোৱা নাই। আমি বিনম্ৰ অনুৰোধ যাতে আমাৰ পইচাখিনি ঘূৰাই পাবৰ কাৰণে, আৰু আমি যিটো ফেচবুকত পষ্ট কৰিছিলোঁ মই আৰু থানাত এজাহাৰ উঠাবৰ কাৰণে, দুটা উঠাবৰ কাৰণে আমাৰ ঘৰত আহি বিবেক দাসে দেউতাক ক'লে যে কিবা এটা ভয় ভাবুকি দি আছে আৰু যে কিবা এটা হ'লে কোনে দায়ী হ'ব। আমাৰ এইটোৱে অনুৰোধ যে অসম চৰকাৰ আৰু জিলা প্ৰশাসন এইটো যদি উচিত তদন্ত আৰু বিচাৰটো কৰি কেনে আমাক সহযোগিতা কৰে।